Hey guys, what's up and welcome to my channel. আৰু আজি এইটো ভিডিও খুব ধামাকা হ'বলৈ গৈছে কাৰণ এইটো ভিডিও বেলেগতকৈ অলপ এক্সেপচনেল হ'ব আৰু এই কাৰণে কাৰণ এইটো হৈছে এজন মানুহৰ ড্ৰিম প্ৰজেক্ট আৰু এখন পুৰণা ঘৰ আছিলে আৰু তেওঁ এটা সপোন দেখিলে যে পুৰণা ঘৰখন নতুনকৈ বনাম আৰু সেইকাৰণে তেওঁ এক বছৰ আগতে ঘৰ বনাই easy.com গোটেই কামটো দিছিলে আৰু ফাৰ্ষ্ট মই যিটো আপোনাৰ পুৰণা ঘৰ আছিলে সেইটো দেখাইছো সেইটো দেখাৰ পিছত আপোনাক কম্পেয়াৰ কৰি দেখাম পুৰণা ঘৰখন কেনেকুৱা আছিলে আৰু নতুন ঘৰখন তেওঁলোকে দিয়াৰ পিছত কেনেকৈ আজি ডেলিভাৰী দিলে আৰু এইটো হৈছে ঘৰৰ এন্ট্ৰেন্সটো আৰু বাহিৰত আপোনাৰ গেষ্ট ৰুম আছে আৰু এইফালে আপোনাৰ মই মেইন দুৱাৰখন খুলি সোমাই গৈছোঁ ইয়াত আৰু এইটো হৈছে তেওঁলোকৰ ড্ৰয়িং ৰুমটো মেইন চক কি ধুনীয়া লাগিছে আৰু ইয়াতে মানে যিমানখিনি প্ৰজেক্ট আছিলে গোটেইটো আপোনাৰ এই বেড চফাখনো ইয়াত ইনক্লুড হৈ আছে আৰু ইয়াৰ পৰা নেক্সট দুটা ৰুম আছে এইটো এটা ৰুম আছে সেইফালে এটা ৰুম আছে আৰু এইটো আপোনাৰ টিভি দিবৰ কাৰণে ৰেকটো আছে ইয়াতে আৰু যিখিনি শ্ব'পিচ আছে সেইখিনিও তেওঁলোকে ডেলিভাৰী দিছে মানে কটেজনতে এইখিনি বস্তু ইনক্লুড হৈ আছিলে আৰু এতিয়া মই এই বেডৰুমটোলৈ গৈছোঁ আৰু খুলি দেখাইছোঁ চক আৰু ইয়াতে মানে আপোনালোকৰ যিটো কোটেশ্যন দিছে তাতে আপোনাৰ পৰ্দা ইনক্লুড নাছিলে আৰু সেইকাৰণে পৰ্দা লগাই দিয়া নাই বাকী সব ডেলিভাৰী দিছে ইয়াতে আৰু এইটো আপোনাৰ ৱাৰ্ডৰবটো মই খুলি দেখাইছোঁ আৰু কমপ্লিট এইটো যিটো আপোনাৰ বেষ্ট কোৱালিটিৰ বস্তু মেটেৰিয়েল লগাইছে এটা হাইড্ৰলিক আছে ফিটিং হৈ পেলাই আৰু এইবিলাকো কমপ্লিট মই খুলি দেখাইছোঁ বক্সবিলাক আৰু ভাল কোৱালিটিৰ এইবিলাক মেটেৰিয়েল লগাইছে যিখিনি ইয়াত লগাইছে এইখিনি বস্তু সব ভাল কোৱালিটিৰ নেক্সট এইটো ৰুমলৈ গৈছোঁ এতিয়া ওলাই পেলাই আৰু এইটো ৰুম ক্ল'জ কৰি দিছোঁ ইয়াৰ পৰা ওলাই গৈ পেলাই নেক্সট আৰু এটা বেডৰুম আছে এইটো যিটো মাষ্টাৰ বেডৰুমটো আৰু চাওক কি ধুনীয়া এইটো আৰু ইয়াৰ যিখিনি কোৱালিটি মেটেৰিয়েল বস্তু হয় ভাল মেটেৰিয়েলৰ বস্তু হয় আৰু এইটো মই খুলি দেখাইছোঁ আৰু ইয়াতে আপোনাৰ দুৱাৰখন খোলাৰ লগে লগে লাইটটো জ্বলি যায় একচুৱেলি সেইটো সুবিধা তেনেকৈ ৰাখিছে এইখন অফ হৈ গ'ল আৰু লাইটটো জ্বলি গ'ল আৰু প্ৰত্যেকটো বস্তু খুব ধুনীয়া মেটেৰিয়েল ইয়াতো লগাইছে আৰু যথেষ্ট ডাঙৰ হয় টোটেল ঘৰটোৰ প্ৰায় 2000 স্কোৱাৰ ফিট এৰিয়া হ'ব আৰু এইখন আপোনাৰ মাষ্টাৰ বেডখন ইয়াতে আছে আৰু এইফালে আছে এখন সৰু বেলকনি এইফালে মই খুলি দেখাইছোঁ আৰু যিহেতু এইটো পুৰণা ঘৰ গতিকে এইটো আপোনাৰ বেলকনিখন আৰু ইয়াতে লাইটটো বৰ্তমান অফ হৈ আছে আৰু এইটো আউটছাইড এৰিয়া আকৌ সোমাই আহিছোঁ ইয়ালৈ এতিয়া আৰু ইয়াৰ পৰা ওলাই গৈ পেলাই লাষ্টত আছে তেওঁলোকৰ এখন অপেন স্পেচ এৰিয়া অৰ্থাৎ বেলকনিখন আৰু চাওক কি ধুনীয়া ইয়াতে মানে ধুনীয়াকৈ বহি পেলাই ৰাতি আড্ডা মাৰিব পাৰিব আবেলি আড্ডা মাৰিব পাৰিব আৰু খুব ধুনীয়া লাগিছে আৰু যিহেতু এইটো পুৰণা ঘৰ আছিলে আৰু কমপ্লিট ৰিন'ভেট কৰিছে গতিকে যথেষ্ট প্লেনিং কৰিব লগা হৈছে আৰু ইয়াৰ পৰা কমপ্লিট বাহিৰত ধুনীয়াকৈ এটা ভিউ আহি থাকে ইয়াতে আৰু মই আপোনাক কম্পেয়াৰ কৰি পেলাই পুৰণা ঘৰখন দেখালোঁ নতুন ঘৰখন দেখালোঁ আৰু কম্পেয়াৰ কৰি পেলাই আপুনি গম পাইছে যে কোনখন কেনেকুৱা পৰিৱৰ্তন হ'ল আৰু এতিয়া মই ঘৰখনৰ ওনাৰ অৰ্থাৎ মিষ্টাৰ নেৱাৰ ওচৰলৈ যাম আৰু তেওঁ নিজৰ মতামতটো দিব তেওঁ ঘৰ বনাই easy.com পৰা যিটো এক্সপেক্ট কৰি পেলাই কামটো আশা কৰিছিল তেওঁ সেইটো মানে ডেলিভাৰী পাইছে নাই আৰু এখেতে হৈছে সপোনৰ ঘৰখনৰ ওনাৰ মিষ্টাৰ ভানুভক্ত নেৱাৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰতে মই আপোনাক শুভেচ্ছা জনাইছোঁ নতুন ঘৰখনলৈ আৰু যিহেতু আদিত্যদাই মোক কল কৰিছিলে আদিত্যদাই গোটেই কামটো লৈছিলে আৰু আপুনি যিহেতু এবছৰ আগতে কামটো তেওঁলোকক দিছিলে কৰিবৰ কাৰণে পুৰণা ঘৰখন মডিফাই কৰিলে আপুনি এক্সপেক্ট কৰা ধৰণে গোটেই কামটো পাইছে নেকি পাইছোঁ আৰু ৰেটিংটো কেনেকৈ দিব মানে কি হিচাপে ভাল বেছি ভাল তেনেকৈ দিয়ে যে ভালে আছে অলপ চলপটো থাকিবই আৰু তেখেতৰ কাৰণে নহয় কিছুমান কৰ্মচাৰীৰ ওপৰতো ডিপেণ্ড আছে আজিৰ দিনত সদায় একেটো কৰ্মচাৰীৰ কাৰণে অলপ ডিলে হৈছে কাম ডিলে হৈছে এক বছৰ লাগি গৈছে কামটো কৰোঁতে এক বছৰ লাগি গ'ল আৰু ধৰি লওক আপুনিতো এনেকৈ এটা প্লেন দিছিলে যে মোক ইমানটো বাজেটত ইমানটো কাম কৰি দিয়ক সেইটো মতে ধুনীয়াকৈ তেওঁলোকে ডেলিভাৰী দিছে গতিকে গম পালে অ'নাৰ মুখৰ পৰাই ধুনীয়া এটা মানে ৰিভিউ দিছে তেওঁলোকৰ যিটো কাম পালে আৰু এতিয়া মোৰ লগত আছে ঘৰ বনাই easy.comৰ প্ৰপাইটৰ আৰু এইপিনে আছে আদিত্য দা আৰু এইপিনে দেৱৰাজ দা নমস্কাৰ ফাৰ্ষ্ট অফ অল মই আপোনাক এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ যিহেতু আপোনালোকে কামটো কমপ্লিট কৰিলে আৰু মই যিহেতু অ'নাৰৰ পৰা এটা ফিডবেক পালোঁ পজিটিভ যে ভাল কাম কৰিছে কাৰণ আজিকালি মানুহৰ কনচেপ্ট থাকে যে মিষ্টিক যিটো কাম কৰি দিব সেই যে মিষ্টিক দিয়া কাম আৰু আপোনালোকে যিটো গোটেই কামটো ল'লে ডিফাৰেঞ্চটো কি থাকে কাৰণ চবেই ইজি ভাবে যে মিষ্টিক দিলোঁ কামটো কৰি দিব আপোনাৰ যোনটো কুৱেশ্যন হয় এইটো জেনেৰেলি আমাৰ আছামত বিশেষকৈ আছামৰ মানে যিকোনো এজন মানুহৰ সেইটোৱে তেওঁলোকে সেই প্ৰশ্নটোৱে উঠে হয় যে তেওঁলোকে ভাবে কি এজন মিস্ত্ৰীক দি দিম
তেওঁলোকে কোনো প্ৰপাৰ ড্ৰয়িংটো নাথাকে, তো তেওঁলোকে তেনেধৰণে এক্সিকিউট কৰিম বুলি ভাবে। কিন্তু আমাক যদি তেওঁলোকে মাতে, কি হয়, আমাৰ লগত বিভিন্ন গোটেই ডিপাৰ্টমেণ্টকেইটা আছে। আমাৰ চিভিল ইঞ্জিনিয়াৰ আছে, আমাৰ লগত আৰ্কিটেকচাৰ আছে। তো আমি কি কৰা হয়, আমি এখন ড্ৰয়িং বনালোঁ, ড্ৰয়িংটো বনাই আমি 3D প্লেন বনাওঁ। 3D প্লেন বনাই আমি ক্লাইণ্টজনৰ লগত তেওঁৰ আইডিয়াছবিলাক শ্বেয়াৰ কৰোঁ। তেওঁ যেতিয়া ছেটিছফাইড হয়, সেই ড্ৰয়িংটো আমি সেই প্ৰজেক্টটো যেনেকুৱা আমাৰ 3D এনিমেশ্যনটোত লাগে, তো সেইটো সেইধৰণে ফুটি উঠিবৰ কাৰণে আমাৰ বহুতখিনি তাত এক্সপিৰিয়েঞ্চ আৰু নলেজৰ প্ৰয়োজন হয়। তো আমি সেই গোটেইখিনি এপ্লাই কৰোঁ। তাত আমি ধ্যান দিয়া হয় যে কামটো বিল্ডিংটো এটা চিভিল ইঞ্জিনিয়াৰ হিচাপে তেওঁ ধ্যান দিয়ে যে বিল্ডিংটোৱে কিমান ষ্ট্ৰেছ লোড ল'ব পাৰিব, বা বিল্ডিংটোৰ ডিউৰেবিলিটি কিমান হ'ব, লাইফ স্পেন কিমান হ'ব। কাৰণ মানুহে ঘৰটো হ'ল ওৱান টাইম বস্তু, আৰু লগতে এইটোও ধ্যান ৰাখিব লাগিব যে তেওঁ ছেটিছফাইড হয়নে। আজিকালিতো আমাৰ ঘৰটো কিমান ধুনীয়া হৈছে দেখিবলৈ, সেইটো বহুত মেটাৰ কৰে। তো আমি সেই গোটেই বস্তুখিনি মেটাৰ কৰিব। স্পেচৰো কথা থাকে, তেওঁলোকৰ স্পেচ যিমান এভেইলেবল আছে সিমান স্পেচতেই তেওঁলোকে বিচৰা ধৰণে হৈছে নাই। চ' আমিতো সেইখিনি গোটেইখিনি আমি ধ্যান ৰাখি, তো ঘৰটোৰ আমি যাতে আমি গেৰাণ্টি আমি দিওঁ জেনেৰেলি, তো সেই গেৰাণ্টিখিনি দিব পৰাকৈ আমি কামটো কৰোঁ। চ' আমি সেইবাবে তেনেকুৱা ধৰণে কাম কৰা হয়। আৰু নেক্সট মই আৰু এটা কুৱেশ্যন সুধিছোঁ, ধৰি লওক মেইন কথা আহি পৰে বাজেট। হয়, নৰ্মেলি মিস্ত্ৰীজনক দিয়া আৰু গোটেই কামটো আপোনালোকক দিয়া, হয়। বাজেটটো কিমান কম বেছ হয় নে সমান থাকে, কি হয়? বাজেটটো একচুৱেলি চাব গ'লে আপোনাৰ বাজেট বুলি কোনো কথা নাথাকে। আমি যিহেতু কামটো প্ৰজেক্টটো আৰম্ভ কৰাৰ আগত এটা এষ্টিমেট কৰোঁ যে সেইটোকে বাজেট কৰে একচুৱেলি, যে কিমান খৰচা হ'ব, অপটিমাম লিমিটটো ধৰি লওক যিমানটো হয় বা তেনেকুৱা ধৰণৰ গোটেইখিনি। আৰু আমি যিহেতু বাজেটৰ মতে গ'লে মানে এজন ঠিকাদাৰ যদি আপুনি দিয়ে কম্পেয়াৰ যদি কৰে, তেওঁ কেতিয়াও আপোনাক ছাৰ্ভিচটো ৰিপিট কৰিব নাহে। কামটো হৈ যাব যে তেখেতে পে'মেণ্ট লোৱাৰ পিছত তেখেত গুচি যাব, কিন্তু আমি ছাৰ্ভিচ ফ্ৰী ৰাখোঁ 5 yearsলৈকে। মানে এইটো এজ এ ৱাৰেণ্টি পিৰিয়ড বুলি আপুনি ধৰিব পাৰে। নেক্সট হৈ গ'ল এটা ঘৰ বনাওঁতে আপুনি ঘৰটো তাত যিখিনি কমোডিটিজ আমি ইনক্লুড কৰোঁ, যেনে এখন বেড হৈ গ'ল বা আমি কাপবৰ্ড এৰিয়া হৈ গ'ল, লগতে এখন টেবুল, কোনখিনি পজিশ্যন কৰিব লাগিব, সেই পজিশ্যনখিনি ইম্পৰ্টেণ্ট। আপুনি নিজেই কৰা আৰু আমি কৰি দিয়া বা কোনোবা এখন বেলেগ ইঞ্জিনিয়াৰিং কণ্ট্ৰেক্টিং ফাৰ্ম আমি কৰি দিয়া, তাতে এটা ডিফাৰেঞ্চ পাব। কাৰণ আপুনি নিজৰ যিটো মাইণ্ডছেটত আপুনি থাকিব বা ক'ৰবাত দেখি পেলাই আপুনি কৰিব, কিন্তু আমি আমাৰ এক্সপাৰ্টিজৰ পৰা আমি কৰিম। তো সেইটো আপোনাৰ লিভিং ষ্টাইলটো আমি এটা কমপ্লিটলি চেঞ্জ কৰি দিওঁ। তো সেইটো আমি বিশ্বাস কৰোঁ। কিন্তু আপুনি যেতিয়া আমাৰ পৰা ফিডবেক পাই, আমাৰ ক্লাইণ্টৰ পৰা ফিডবেক পাইছে, তো এটলিষ্ট তেওঁলোকৰ পৰা পজিটিভে পাইছে, যিমানটো পাইছে বা নিগেটিভ পোৱাখিনিও আপোনালোকে গম পায়। তো সেই হিচাপত যদি চাই, আমি এজ এ হোল আমি কালেক্টিভলি কাম কৰোঁ। ধৰি লওক আমি ৰাতি 2টা বজাত হ'লেও আমাৰ যিখিনি বা ৰাতি 3টা বজাতো যদি আমাৰ কেতিয়াবা দৰকাৰ পৰে, আমাৰ গোটেই কালেক্টিভলি যিখিনি ডিপাৰ্টমেণ্ট আছে, ছেক্টৰ আছে, ধৰি লওক প্লাম্বাৰ হৈ গ'ল, ইলেক্ট্ৰিচিয়ান হৈ গ'ল, কাৰ্পেণ্টাৰ হৈ গ'ল, সকলোখিনি আমি কাম একেলগে কৰিব পাৰোঁ। কিন্তু এজন ঠিকাদাৰে তেওঁ অকল মিস্ত্ৰীখিনিহে আনি কাম কৰিব। কাৰণ আপুনি বাকী ছেক্টৰখিনি আপুনি মানুহ যদি বিচাৰি যায়, আপুনি বেলেগ জেগাত আপুনি মানুহ বিচাৰিব লাগিব, তো আপোনাৰ সেইটো সময় নষ্ট ন। আজিকালি দিনত মানে কি হৈছে, মানুহৰ সময় নাথাকে। আৰু সেই বস্তুটোকে আমি মেজৰ হিচাপে কৰি পেলাই ধৰি লওক মানুহৰ যিখিনি সময় নথকা সময়কণ আমি সেইকণ সময় আপোনালোকক ভাল এটা বস্তু দিব পাৰোঁ, তো মানুহজনৰ কাৰণে ভাল, যোনজন ক্লাইণ্ট হ'ব তেওঁৰ কাৰণেও ভাল। কথাটো তেনেকুৱা ধৰণৰ। আৰু যিহেতু এতিয়া এই ঘৰটো আপোনালোকে ৰিনোভেট কৰিছিলে, পুৰণা ঘৰ আছিলে, আৰু নতুনকৈ ঘৰখন বনোৱা পুৰণা ঘৰখন মডিফাই কৰা, বহুত ডিফাৰেঞ্চ কথা আহি পৰে, বহুত জটিল কাম। আচলতে নতুন ঘৰটো আপুনি ইজি হৈ যায়, ইজি হয়। কিন্তু এখন পুৰণা ঘৰ আপুনি বহুত ভাবি চিন্তি, তাত ধৰি লওক আগতে বনাই থোৱা ঘৰটোত তেওঁলোকে কেনেকে ভাবিছিলে বা আমি আকৌ কেনেকে চেঞ্জ কৰিব পাৰিম, কাৰণ গোটেই বেছটোতো বনাই থোৱা আছিলে অলৰেডি। শেষ পৰ্যায়ত যিটো আমি কালাৰ কম্বিনেশ্যনৰ পৰা আদি কৰি যিখিনি এলিমেণ্টছ আমি এড কৰোঁ, ইণ্টেৰিয়ৰৰ পৰা আদি কৰি ধৰি লওক বাহিৰত যিখিনি এক্সটেৰিয়ৰ ডিজাইনিং এলিমেণ্টছ আছে, বহুতখিনি ফেক্টৰ ইনক্লুড হৈ থাকে। আৰু অলৰেডি মানে মোৰ ভিউৱাৰ্ছসকলক মই গোটেই প্ৰজেক্টটো দেখাইছোঁ, মানে ফাৰ্ষ্টত কেনেকুৱা আছিলে আৰু লাষ্টত কেনেকুৱা ডেলিভাৰী আপোনালোকে দিলে। আৰু মইতো নিজে ভাল পাইছোঁ, মানে যিটো এক্সপেক্ট কৰি আছিলোঁ তাতকৈ বেছি মানে ভাল লাগিছে। আৰু নতুনটো প্ৰজেক্ট আপোনালোকে লৈ আছে, আৰু ধৰি লওক কোনোবা নতুন যিসকল ভিডিঅ' চাই আছে, ভিডিঅ' যদি গম পাই যে কণ্টেক্ট কৰিম বুলি আপোনাক, কেনেদৰে কণ্টেক্ট কৰিব? আমাৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব। আমাৰ নুমলীগড়ত অফিচ আছে। ছেকেণ্ডলি মই গোলাঘাটত অফিচ কৰি আছোঁ বৰ্তমান।
আমাৰ কোনোবা এটা অফিচত আহিলেই হ'ল নহ'লে আমাক ডাইৰেক্ট কণ্টেক্ট কৰিলে হ'ল কণ্টেক্ট নাম্বাৰ আছে আৰু আমাৰ ৱেবছাইটটো বৰ্তমান আমাৰ কনষ্ট্ৰাকশ্যনত আছে ৱেবছাইটটো আমাৰ কমপ্লিট হ'লে তেওঁলোকে অনলাইনো আমাক কণ্টেক্ট কৰিব পাৰিব আৰু যিহেতু মই বৰ্তমান এইখন ঘৰত থাকি পেলাই অ'নাৰৰ পৰা এটা পজিটিভ ফিডবেক দিলোঁ গতিকে আশা কৰিছোঁ আপোনালোকে যিসকলে কণ্টেক্ট কৰিব বিচাৰে তেওঁলোকো এটা মানে ভাল কাম ডেলিভাৰী দিব আপোনালোকে সেইটো আশা কৰিছোঁ আজি একচুৱেলি আপোনাক পায়ো আমি বহুত সুখী মানে থেংক ইউ ভেৰি মাছ আৰু এটা কুৱেশ্যন মোৰ লাষ্ট কুৱেশ্যন আছে আপোনালোকলৈ এজন মানুহৰ এটা সপোন থাকে যে ভাল ভাল বস্তু ঘৰখনত লগাম অলপ প্ৰিমিয়াম বস্তু লগাম কিন্তু তেওঁ হাতত বাজেটটো অলৰেডি শ্বৰ্ট হৈ গুচি যায় কাৰণ মিডল ক্লাছ ফেমিলিৰ কাৰণে এখন ঘৰ সপোনৰ ঘৰ কিন্তু পকেটটো টাইট হৈ গুচি যায় গতিকে সেইটো আপোনালোকে কেনেকৈ ডেলিভাৰী দিব যে ভাল ভাল বস্তুখিনি নিব লগতে মানে বাজেটটো ফ্ৰেণ্ডলি কৰি পেলাই ডেলিভাৰী দিব আচলতে কি হয় আমি কোটেজন দিওঁ আমাৰ যেতিয়া ফিউচাৰ ক্লাইণ্টবিলাক আমাৰ ক্লাইণ্টবিলাক যেতিয়া আমাৰ ওচৰত আহে তেখেতক আমি প্ৰথমতে কোটেজন এখন প্লেচ কৰোঁ কোটেজনখনত আমাৰ বিভিন্ন ব্ৰেণ্ডছ থাকে আৰু প্ৰত্যেকটো ব্ৰেণ্ডৰ কাৰণে বেলেগ বেলেগ ৰেটছ থাকে তো সেই ৰেটৰ মতে আমি তেওঁলোকক প্ৰপ'জ কৰাৰ পাছত তেওঁলোকে ডিচাইড কৰিব যে আমাক কোনটো ব্ৰেণ্ডৰ আমি ইউজ কৰোঁ তাৰ হিচাপত আমি এষ্টিমেট কৰি পেলাই আমি কামটো আৰম্ভ কৰোঁ আৰু এইখিনিতে মই অলপ ইণ্টাৰাপ্ট কৰিছোঁ চ' বাজেটটো আমাৰ ধৰি লওক আমি এনেও জেনুৱেনলিও আমাৰ বাজেটটো অলপ আমি যিমান পাৰোঁ ৰিডিউচ কৰিব বিচাৰোঁ ধৰি লওক আমাৰ এতিয়া ইঞ্জিনিয়াৰসকলে তেওঁলোকে চবেই নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ তেওঁলোকে প্ৰতিটো মেটেৰিয়েল আমাৰ কিমান লাগিব অলৰেডি কেলকুলেট কৰা হয় তো সেই হিচাপে আমাৰ ডেলিভাৰী পাৰ্টনাৰ আছে আমাৰ ধৰি লওক মেটেৰিয়েলছৰ পাৰ্টনাৰ আছে তো তেওঁলোকৰ লগত আমি সিমানটো এমাউণ্টত অৰ্ডাৰ কৰোঁ আৰু আমি মাছ এমাউণ্টতো অৰ্ডাৰ কৰোঁ আমাৰ প্ৰজেক্টটো বেলেগ বেলেগ ঠাইত চলি থাকে বেলেগ বেলেগ ঠাইত চলি থাকে চ' সেয়েহে মানে বাজেটটো আমাৰ অলপ ৰিডিউচ হৈ যায় তেনেকৈ চ' আমি যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰোঁ আৰু এই গোটেই যিটো আপোনাৰ নেৱাৰ মিষ্টাৰ নেৱাৰ ফেমিলি ড্ৰিম প্ৰজেক্ট আছিলে এইটো ডেলিভাৰী দিবৰ কাৰণে আপোনাক এক্সেক্ট কিমান সময় লাগিছিলে আৰু প্ৰথম আপোনাৰ যিটো ড্ৰিম যিটো আপোনাৰ 3D ষ্ট্ৰাকচাৰ দিছিলে সেইটো দিবলৈ কিমান সময় লাগিছে আমি এজ এ কনচালটেঞ্চিটো চাব গ'লে বিশেষ টাইম লগা নাই অলমষ্ট 20 days লাগিছে ডিজাইনিং কৰোঁতে কিন্তু ডেলিভাৰী দিওঁতে ফ্ৰম চিভিল ৱৰ্কছ টু ইণ্টেৰিয়াৰ 12 months মানে 28 ডিচেম্বৰত ষ্টাৰ্টিং হৈছিল আজি 25ত হেণ্ড অভাৰ হৈছে আৰু যিহেতু গম পাইছে মানে এইখন পুৰণা ঘৰ আছিলে আৰু সেইকাৰণে অলপ টাইম লাগি গৈছে কাৰণ গোটেই প্ৰজেক্টটো মানে এটা বেলেগ ধৰণে ভাবিব লগা হৈছে আৰু যদিহে আপোনালোকে নতুনখন ঘৰ বা পুৰণা ঘৰ বনাবলৈ বিচাৰে ঘৰ বনাই যি.com সকলো ধৰণৰ কণ্টেক্ট নাম্বাৰ ফেচবুক লিংক দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে গৈ পেলাই তেওঁলোকক ভিজিট কৰিব পাৰিব তেওঁলোকৰ প্ৰফাইল ধুনীয়া ধুনীয়া কাম আপলোড হৈ আছে অলৰেডি আৰু যিহেতু ভাল ফিডবেক ইয়াতো পাই গ'লোঁ আৰু আশা কৰিছোঁ হয়তো সকলোৱে এইটো ভিডিঅ' ভাল পালে বুলি যদিহে ভাল পালে ভিডিঅ'টোত এটা লাইক আৰু শ্বেয়াৰ কৰি দিব গতিকে নতুন এটা ভিডিঅ' পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ জয় অসম নমস্কাৰ